নমস্কাৰ। আজি ৭৭তম স্বাধীনতা দিৱসৰ শুভেচ্ছাত আপোনালোকলৈ স্বৰচিত কবিতা এটি আবৃত্তি কৰিবলৈ ওলাইছে। ভুলভ্ৰান্তি ক্ষমা কৰিব। কবিতাৰ শিৰোনাম স্বাধীনতাৰ বিননি। ধৰ্ম আৰু জাতপাতৰ নামত দেশ জ্বলে, আম্বেদকাৰৰ বংশৰ ওপৰত আজিও কুদৃষ্টি হৰে। সংবিধান আজি কাগজৰ টুকুৰা, ন্যায়ালয়ৰ ওপৰত প্ৰশ্নবোধক চিন, দেশৰ অন্নদাতাৰ ওপৰত অত্যাচাৰ, প্ৰাপ্যৰ বাবে কৰিব লাগে হাহাকাৰ। মাতৃভগ্নীৰ হয় বলাৎকাৰ, জ্ঞানীজনী থাকে মৌন হয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি মুখপাত্ৰ চৰকাৰ। খোৱা পিন্ধাৰ ওপৰতো ফটোৱা, সেইবাবেই তোমাৰ আকৌ স্বাধীনতাৰ প্ৰয়োজন। সুভাষ বসুৱে আকৌ চিঞৰিবৰ হৈছে, আমাক প্ৰয়োজন তেজৰ, আমাক প্ৰয়োজন মাৰ বান্ধি থিয় দিয়া। এইবাৰ আমাৰ প্ৰতিপক্ষ আমি নিজে। এইবাৰ যুদ্ধ হ'ব আৰু ভয়াৱহ। এইবাৰ সহোদৰৰ তেজৰ নৈ বব সহোদৰে। এইবাৰ হত্যা হ'ব মানৱতাৰ আৰু ধৰ্ষিতা হ'ব মাতৃ। ধৰ্ষক কোন জানানে? নিজৰেই গৰ্ভজাত সন্তান। এনেকে আৰু কিমান দিন আন্তঃস্বাধীনতাৰ গুণানুকীৰ্তন? আমাক লাগে অজস্ৰজনৰ তেজৰ বিনিময়ত লাভ কৰা স্বাধীনতাৰ ফচল। অন্ন বস্ত্ৰ বাসস্থানৰ লগতে আমাৰ প্ৰাণসম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সাৰ্বজনীন সংবিধান প্ৰদত্ত অধিকাৰ। ধন্যবাদ।